Saya mengucapkan selamat datang ke tempat kamu berjaya kemah. Kamu berani budaya berani saya berdiri di kemah. Asal nak angkat berani saya berdiri di kemah. Budaya di bawah di kau di Okta jenis orang bicara. হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভালেই চাগে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। মোৰ গাটো বিশেষ ভাল নহয়, ডিঙিটো ইমান বিষ হৈ আছে, মাতটোত চাগে গম পাইছেই, এনেই ভঙা আৰু ভাঙি আহিছে। আৰু আজি হৈছে এটা শুভ দিন, আজি আমাৰ ঘৰ লোৱা। ঘৰটো কমপ্লিট হোৱা নাই, তথাপিতো মানে আজিৰ দিনটো ভাল পৰিছে, সেইকাৰণে আমি লৈ যাওঁ। আৰু যিহেতু আমি যাবলৈও বেছি দিন নাই, সেইকাৰণে আৰু কি হয় নহয় সকলোখিনি দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এইফালে আমাৰ বৰমাহঁতে মানে চব্জি কাটি আছে আৰু ৰাতিপুৱাই। আৰু এয়া আমাৰ বৰ্তা হয়, বৰ্তা এতিয়া মানে ৰন্ধা বঢ়াখিনি সকলোখিনি বৰ্তাই কৰিব। আৰু এতিয়া চাগে ভাত বহাব নেকি দেই, আইডিয়াহে কৰিছোঁ। আৰু এয়া চব্জি কাটি আছে, এয়া চাওক বস্তু যোগাৰ কৰিছোঁ। আৰু ঘৰ এতিয়ালৈকে মানে ক্লিয়াৰ হোৱাগৈ নাই, তথাপিতো এইফালে ধূনা, এয়া প্ৰসাদ, মানে আমাৰ পুৰণা ঘৰত বেছি যা যোগাৰ কৰা হৈছে। ইয়াত প্ৰসাদ খুওৱা হ'ব আৰু হোম যজ্ঞ অকণ কৰাইছোঁ, মানে দেখুৱাম। তাত কৰাই পেলাই বাকীখিনি তাত হ'ব, দেখুৱাই আছোঁ। হোম যজ্ঞৰ কাৰণে এয়া আমখৰি, তাৰপিছতে এয়া এতিয়া বস্তু পাতি ইমান অনা নাই। এয়া দেখুওৱা হৈছে আমাৰ চব্জি তব্জি কাটি থকা, সেয়া মানে পুৰণা ঘৰত হৈ আছে। তাৰপিছত এইখিনি নতুন ঘৰত, এইখিনি মেইন পূজা ভাগটো নতুন ঘৰতে কৰিব লাগিব ন, ঘৰ লোৱা হৈছে যিহেতু, সেইকাৰণে পূৰা ব্যস্ততাৰ মাজতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ঘৰটো আপোনালোকক অলপ পিছত মই দেখুৱাম ধুনীয়াকৈ। এতিয়াও বহুত বাকী আছে, বহুতখিনিয়ে বাকী আছে, মানে আপোনালোকে জনাব কেনেকুৱা হৈছে, ভালকৈ পিছত দেখুৱাম। এইফালে আমাৰ জেঠুৱে মণ্ডপ বনাবলৈ মানে 4টা কলপুলি লাগে ন, সেই কলপুলি ৰেডি কৰি আছে, লগতে দৌলা। আৰু এইফালে মানে ভকত আহিছে আৰু ৰাতিপুৱা সোনকালে কামখিনি কৰিবলৈ। এইফালে ইয়াত দেৱে নিজৰ কাম কৰি আছে, এইফালে এওঁ মোৰ জেঠু হয়, মানে মোৰ ফালৰ জেঠু। আৰু তাৰপিছত এয়া মানে এয়া দেখিছেনে, কলপুলিও ৰেডি কৰি আছে। এইফালে পাকঘৰত চাহ তাহৰ কাৰণে মানে বস্তু যেনেকৈ থোৱা হৈছে, আৰু ইগন'ৰ কৰিব আপোনালোকে। কোনোবা সময়ত কিবা কওঁ বুলি ভাবোঁ, কিন্তু মানে মানুহ আহে যে লাজ লাগি যায়। আৰু ভাবিব ইমান কামৰ মাজতো ভিডিঅ' বনাই আছে, সেইটো কাৰণে মানে চাইলেণ্ট হৈ যাওঁ। আৰু ৰাতিপুৱাৰ পৰা যিহেতু আমি একো খোৱা নাই, সেইটো কাৰণে মানে ঘৰৰ মানুহখিনিয়ে আমি জলপান, চিৰা, দৈ খাই লৈছোঁ। আৰু ময়ো খাই লৈছোঁ লগতে, নাখাওঁ বুলি ভাবিছিলোঁ, তাৰপিছত জেঠাই ক'লে বহি লোৱা খাই লোৱা, পিছত আৰু সময় নাপাবা খাবলৈ। এইফালে আমাৰ বৌ দেই, এজনী বৌ মানে কি গোটেইকেইজনী বৌয়ে হয় বাৰু। এইফালে আমাৰ বৰ্তায়ো পূৰা মানে লাগি আছে আৰু অকলে ভাজি বনাই আছে। আৰু এতিয়া এইফালে কিবা কিবি হৈছেও দেই, মই কোনোবা সময়ত আহি ভিডিঅ' কৰোঁ আৰু খালী। এয়া চাগে মাছৰ তৰকাৰী নেকি, আন্দাজতহে কৈছোঁ, মানে আঁতৰৰ পৰা কৰি আছোঁ, মই একে ওচৰলৈ যোৱাও নাই বাৰু। এইফালে জেঠুৱেও মানে পূজা আৰম্ভ কৰিছে। আৰু মোকো কৈ আছিলে পূজাত বহিবলৈ, কিন্তু ইফালে আকৌ মানুহ এজনীও লাগিব ন, ইফালে চাবলৈ, সেইটো কাৰণে মই নবহিলোঁ, এখেতেই বহিছে অকলে।
মম ইহবর্তী আলজা পিতৃ মাতৃ ভাতৃ নানা নাম ধারা গানা সর্বার্থ শান্তি পূর্বক ओम हयग्रीव माधवाय नमः ओम केदारेश्वराय नमः ओम हालेश्वराय नमः ओम शुक्लारि सर्वविद्येभ्यो नमः ओम नरकारि मुनिभ्यो नमः ओम कपिलारि ऋषिभ्यो नमः ओम नेतेभ्यो नमः ओम अस्ताय संपैखं सम्नमदेवताय कल्पितभागं मधुपर्काय नमः तत्संप्रदानि भूताय उदरसानि सर्वदेवानिदेभ्यो नमः এতিয়া হোম পৰিব আৰু মানুহ বহুত আহিছে মানে এইটো ভিতৰৰ ৰুম হয় আৰু মানে ইয়াত মানুহ ইমান নাইকিয়া বাহিৰত বহি আছে ইয়াত অকল মানে জেঠুৱে কামখিনি কৰি আছে নিজৰ কামখিনি মানুহবিলাক বাহিৰত আছে ओम এই আমাৰ ঘৰৰ ওচৰত কোন ল'ৰা পোৱালি চিনি নাপাওঁ আহিছে মাতিছে তোমালৈ মাতিছে যিহেতু হোম যজ্ঞ কৰোঁতে বহুত সময় লাগে সেইকাৰণে মানে আমাৰ নাম গোৱা মানে দেৰিয়ে হৈ গৈছেগৈ এয়া দেখিছেনে মানুহ পূৰা ভৰ্তি বহি আছে আৰু সিখন ঘৰতো আছে আৰু এয়া ৰাইজে নাম গাই আছে এইফালে মানুহ আৰু এইটো ৰুমত হোম যজ্ঞ কৰা হৈছিলে আৰু এতিয়া প্ৰসাদ বিলাইছে সকলোৱে প্ৰসাদ খাই আছে মানে প্ৰসাদ খাওঁতে আমাৰ মিনিমাম 2টামান বাজি গ'লগৈ 2টা বেছিয়ে হ'ল চাগে দেই এয়া প্ৰসাদ খাই আছে সকলো যিহেতু
যিহেতু প্ৰসাদ দিয়া দেৰি হ'ল সেইকাৰণে মানে প্ৰসাদ খাই হোৱাৰ লগে লগে মানুহখিনি আমি ভাত খাবলৈ মাতি দিলোঁ আৰু পুৰণা ঘৰত কৈছিলোঁ অথনি ৰন্ধা বঢ়া পুৰণা ঘৰত হৈছে সেইকাৰণে খোৱাটো মানে ৰন্ধা বঢ়া লগতে হৈছে আৰু আপোনালোকক কৈছিলোঁ যে ঘৰটো পিছত ধুনীয়াকৈ দেখুৱাই দিম বুলি আমাৰ ঘৰটো এইটোৱে হয় এতিয়াও বহুত বেছি কাম আছে আমি যাবগৈ লাগিব কাৰণে সোনকালে ঘৰ লোৱা পাতিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব নাপাহৰিব দেই লগতে আমাৰ সৰু ঘৰটো কেনেকুৱা জনাব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই